বাবা কোন নাম এইটো? এইটো সঞ্জীৱ পাটোৱাৰী নাম। Hey guys, welcome back to Comedy Mix. Guys, মই বৰুৱা আৰু মোৰ লগত আছে বীৰেন। হয় अभी हम लोग अभी देखने जाएंगे। আমি নাগাৰ নাম চাবলৈ যাম। নাগাৰ নাম চুজ নাম কি বস্তু? আমাৰ চাৰগাঁৱত নাগাৰ নাম আছে। হেৰি এই কামৰূপ আৰু নলবাৰী বোলে নাগাৰ নাম আছে। আমি তাক চাবলৈ যাওঁ এই ঠাণ্ডাত কবি আৰু যাই আছো। প্ৰটেকশ্যন লৈ আহিছো। প্ৰটেকশ্যন ই কম্বল লৈ আহিছে, মই স্কাৰ্ফ এখন লৈ আহিলো আৰু কোনেও যাতে আমাক চিনি নাপায়, মানে নাম চোৱা নহয় গৈ, মানে বহুতে ডিষ্টাৰ্ব কৰিবতো, গতিকে আমি একদম পুৰা কভাৰ হৈ আহিছো। পুৰা প্ৰটেকশ্যন লৈ আহিছো, পুৰা খেৰত বহি বহি নাম চাম আৰু একদম আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। আপোনালোকক আমি নাম দেখুৱাই আছো, চুজ নাম। বীৰেন তাতে কোনে যাতে ডিষ্টাৰ্ব নকৰে। এই বাগুৰি দেখা নাপায়, মোক চিনিয়ে নাপায় না। মই অলপ বেলেগ ডেঞ্জাৰ মাল আছে না। আৰু ক'ত কি লাগে শিখৰ টিখৰ ক'ত কি লাগে ভয় ল'বি আগতে, ডিষ্টাৰ্ব নকবি দেই। একদম বন্ধুসকল বলক বন্ধুসকল আৰম্ভ কৰোঁ। দেৰি হৈছে, ভাত পানী খাই পুৰা ৰেডি আমি উপস্থিত হ'লো শুনক, মই আহিলে মানুহ শুনক উপায় নহয়। শুনক আমি এতিয়া বহিবলৈ জেগা পোৱা নাই, গতিকে থিয়ে চাই আছোঁ আৰু থিয়ে আপোনালোকক দেখাই আছোঁ বৰ্তমান নাম। আমি চাওক অলপমান নামৰ দৃশ্য। কোন নামে নাম নামৰ বিষয়ে অলপ কোৱাচোন, তুমি কি নাম কি নাম? মই মানে শুই আছিলোঁ, গম পোৱা নাই। মই মানে শুই আছিলোঁ, গম পোৱা নাছিলোঁ নাম যে হৈছে মই নাজানো দেই। ডাঙৰ নাম শুনিলোঁ, শুনি মানে এই ওলাই আহিছোঁ মানে অকণমান মানুহ দেখিছোঁ। ঘৰৰ কাষত পাতি আমি আপোনালোকে নাজানো ক'ত নাম কি কথা বাৰ্তা মই জানো। ইমান